নমস্কাৰ বন্ধুসকল, আজি আহিলোঁ আৰু এটা মিনি ব্লগ লৈ আপোনালোকৰ ওচৰত। আৰু আজিৰ ব্লগটোত আপোনালোকে দেখা পাব মোৰ ভণ্টিৰ বিয়াৰ কিছু স্পেচিয়েল মমেণ্ট। আৰু বিয়া বুলি ক'লে আমাৰ সকলোৰে গাটো সাতখন আঠখন নকৰে জানো। এতিয়া বলক প্ৰথমে আমি বিয়াৰ এটা হোম টুৰ কৰি লওঁ। আৰু এইফালে খানা গৃহত পূৰা খানাৰ প্ৰস্তুতি চলি আছে। আৰু বিয়া বুলি ক'লে আৰু আড্ডা নবহিবনে। আৰু এইফালে বয়োজ্যেষ্ঠসকলে পাচলি গুচোৱাৰ লগতে আড্ডা মৰাত পুৰা ব্যস্ত। আৰু এনেকৈ গৈ থাকোঁতে দেখা পাওঁ যে আমাৰ মেকআপ আৰ্টিষ্টটো ইতিমধ্যে আহি উপস্থিত হৈছে। এনেদৰেই গাত হালধি দিয়া পৰ্ব ষ্টাৰ্ট হৈ গ'ল। আৰু মোৰ মা আৰু জেঠাইহঁতে ভণ্টিক এনেকৈ হালধি দিয়া আৰম্ভ কৰিলে। হালধি দিয়া এই নিয়মবিলাক হ'ল আমাৰ উজনি অসমৰ ফালৰ। ঠাই বিশেষে এই নিয়মবিলাকৰ কিছু সাল সলনিও হয়। আৰু এনেদৰে হালধি দিয়াৰ শেষত ভণ্টিক ভিতৰলৈ সোমাই লৈ যোৱা হ'ল। যিহেতু বিয়াৰ ঘৰ আৰু ইয়াত আৰু ডান্স গানৰ প্ৰগ্ৰাম নাথাকিবনে, ভণ্টিৰ বান্ধৱীসকলে বিয়াত নাচাত পূৰা লাগি গৈছে। আৰু সিহঁতক দেখা পাই মোৰ ভণ্টিও ৰখিব নোৱাৰি সিহঁতৰ লগত যোগদান কৰিলে। চাওকচোন সিহঁতৰ নৃত্য। আৰু ভণ্টিৰ বান্ধৱীকেইজনীয়ে তাইৰ বাবে কিছু স্পেচিয়েল পাৰফৰ্মেঞ্চো ৰেডি কৰিছে বোলে। ভণ্টিক এনেদৰে নিজৰ বিয়াত নচা দেখা পাই আমাৰো কিছু হ'লেও মনৰ দুখ কষ্টবিলাক আঁতৰি গৈছে। আৰু কৈছিলোঁ নহয় কিছু স্পেচিয়েল পাৰফৰ্মেঞ্চ আছে বুলি। এয়াই হ'ল ভণ্টিৰ বান্ধৱীসকলে কৰা তাইৰ বাবে কিছু স্পেচিয়েল পাৰফৰ্মেঞ্চ। চাওকচোন নৃত্যবিলাক। যিহেতু আমি অসমীয়া মানুহ আৰু আমাৰ বিয়াত বিহু নানাচিলে বিয়াখন কিবা আধৰুৱা আধৰুৱা হৈ থাকে। সেয়েহে বিহু নাচ বাঞ্ছনীয়। আজিৰ এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই সকলোৱে ভাল পালে। আৰু ভাল পালে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।